Hi, hello, namaskar. Welcome to my YouTube channel. So guys, কি খবৰ আপোনালোক আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ লক্ষ্মী পূজা আমাৰ ঘৰত লক্ষ্মী পূজা কৰিছিলে ভিডিঅ' বনাইছিলোঁ ভাবিছিলোঁ ভিডিঅ'টো ইউটিউবত আপলোড দিম বুলি কিন্তু ভিডিঅ'টো বহুত দুখৰ খবৰ যে মোৰ ভিডিঅ'টো যোৱাকালি ডিলেট হৈ গ'ল সেইকাৰণে দিব নোৱাৰিলোঁ বহুত বেছি কালি মনটো বেয়া লাগিছে আৰু কালি মোবাইলটো ইমান খুচৰি চালোঁ ক'তো বিচাৰি নাপালোঁ ভিডিঅ'টো ক'ত গ'ল কি হ'ল গমেই নাপালোঁ জাষ্ট খালি কেইখনমান ফটো আছিলে থাম্বনেইলত সেইখনে আছে আৰু একো নাই তাৰে কাৰণে আজি মই আহিছোঁ জhanda মন্দিৰ ভিতৰলৈ সোমোৱাৰ আগতে আপোনালোকক দেখাও হৈছোঁ এখন মেইন গেট দিয়ক এখন মেইন গেট হয় চাওক মেইন গেটত লিখা আছে পৰম পিতা মাতা শ্ৰী শ্ৰী হৰ প্ৰভু আশীৰ্বাদ দাতা শ্ৰী ৰতন দাস লিখা আছে এতিয়া আমি ভিতৰলৈ যাম এয়া পুৰা সম্পূৰ্ণ চিৰি বগাই যাব লাগিব চিৰি বগাই গৈ আছোঁ মই অকলে আহিছোঁ মোৰ বেক চাইডৰ মানুহ নাই সেইটো মন্দিৰ তলৰ পৰা ওপৰলৈ উঠি আহিলোঁ আৰু এতিয়া এনেকৈ চিধা যাব লাগিব ভাগৰ লাগিছে বহুত ৰাতিপুৱা কি ধুনীয়া বতৰ হৈ আছিল এতিয়া পুৰা ৰ'দ এনেকৈ এতিয়া গৈ আছোঁ চিৰি বগাই সেয়া সেইফালে চাওক পুৰা খালী আপোনালোকৰ ওপৰত গৈ ধুনীয়া দৃশ্য দেখাম ধুনীয়া ভিউ পইণ্ট হয় এইটো ওপৰৰ পৰা মানে পুৰা আধা গুৱাহাটীখন পুৰা দেখা পায় তো আপোনালোকক দেখাব সম্পূৰ্ণভাৱে চেষ্টা কৰিম ভাগৰ লাগি যায় বহুত বেছি ভাগৰ লাগে আৰু অলপমান দূৰ আছে আৰু বেছি দূৰ নাই অলপমান দূৰ আছে কি ধুনীয়া জেগা বা মই যে বৰষুণ দিয়ে মানে চেফটিৰ কাৰণে আৰু বনাইছে বঢ়িয়া মানুহ আহিলে জিৰণি ল'ব পাৰিব ইয়াতে আৰু মোৰ চাৰিওফালে চাওক চবফালে গছে গছ এই আমাৰ চাওক আধা গুৱাহাটী দেখা পায় ইয়াৰ পৰা জাষ্ট দেখাইছোঁ আৰু ওপৰত গৈ ভালকৈ আপোনাৰ ভিউ পইণ্টটো দেখাম আধা গুৱাহাটী পূৰা দেখা পায় ফাইনেলি আৰু অলপ বাকী আছে তো আহি ফাইনেলি পাই গ'লোঁ jhanda মন্দিৰ এইটো ওপৰত দেখিছে সেইটো মন্দিৰ তালৈ যাম ফাইনেলি পাই গ'লোঁ jhanda মন্দিৰ প্ৰথমে আমি পূজা কৰিম গণেশ বাবা যিহেতুকে চবকে ডাঙৰ ভগৱান গণেশ বাবাই প্ৰথম পূজা তেখেতৰে সদায় সেইকাৰণে আমি তেখেতক পূজা কৰি লওঁ এতিয়া আকৌ পিছফালে যাম পিছফালে আপোনালোকক দেখাই আছোঁ কি ভগৱান আছে সকলো এয়া তাৰপৰা ওলাই এতিয়া আমি দেখাম এতিয়া মই আৰু এজন ভগৱান আছে এইফালে আছে ওম সাই ৰাম তেখেতক সেৱা এটা কৰি লওঁ এইফালে আছে মহাদেৱ বাবা ফাইনেলি আহিলোঁ মহাদেৱ বাবা মন্দিৰত এইটো মহাদেৱ বাবা শিৱলিংগ এইফালে তেখেতৰ পোকা আছে আৰু এইফালে বাবা মানে গণেশ বাবাৰ পিতা মহাদেৱ বাবা এইফালে মোৰ ওচৰৰ পিছফালে আছে চাওক ধুনীয়া বহুত ধুনীয়াকৈ বনাইছে আৰু এইফালে এটা নন্দীও আছে সেইফালে এটা নন্দীও আছে আপোনাৰ নন্দীটো দেখাম নন্দীটো বহুত ডাঙৰ এইফালে মোৰ পিছফালে আছে নন্দী বহুত ডাঙৰ চাওক কিমান ডাঙৰ দেখিছে আপোনালোকে নন্দীৰ চবত প্ৰিয় ভগৱান হ'ল মহাদেৱ বাবা নন্দীৰ প্ৰিয় মহাদেৱ বাবা আৰু মহাদেৱৰ প্ৰিয় হ'ল নন্দী আৰু এটা মন্দিৰ আছে সেইফালে সকলো মন্দিৰ ভগৱান আছে আপোনালোকক চাওক এয়া মহাদেৱ বাবা পাৰ্বতী মা সকলো ভগৱানে ইয়াতে বহাইছে আৰু ইয়াতে যদি আপোনালোকে
যোনটো চিনেমেটিক শ্বট দেখাই আছোঁ চাই লওক তিনজনা মন্দিৰলৈ আহিব পাৰে আপোনালোকে কালাপাহাৰত নামিব কালাপাহাৰত নামি পেলাই কাৰোবাক সুধিলে হ'ল তিনজনা মন্দিৰ কোনফালে যাব পাৰি আপোনালোকে ধুনীয়াকৈ উঠি আহিব অলপ কষ্ট হ'ব উঠি আহিবৰ কাৰণে যদি আপোনালোকে গড়চুক ছাইডৰ পৰা আহিব পাৰে লখৰা ছাইডৰ পৰা আহিব পাৰে পল্টনবজাৰ ছাইডৰ পৰা আহিব পাৰে যিফালৰ পৰা মানে আহি চিধা মেজিকত মেজিকত নামি কাৰোবাক সুধিলে তিনজনা মন্দিৰ কোনফালে যাব পাৰি সকলো দেখাই দিব আপোনালোকে আহিব ধুনীয়া বহুত ভাল জেগা পৰিয়ালত আহক ভাল জেগা বহুত ধুনীয়া ভিউ পইণ্টটো হয়ে আৰু লগতে মন্দিৰটো দৰ্শন কৰক ধুনীয়া মন্দিৰ সেইটোৱে আশা থাকিল আপোনালোকে সকলো পৰিয়ালত আহক ভাল লাগিব আপোনালোকৰ